এইকেইদিন গৰম খুবেই বাঢ়িছে আৰু টুইট কৰি জনাব লগা হৈছে যে স্কুল আৰু কলেজবিলাকৰ টাইমিংটো সলনি হ'ব আৰু ইয়াৰ ফলত কি প্ৰভাৱ পৰিব তোমালোকৰ ইউনিট টেষ্ট এক্সামত যিসকলৰ এক্সাম আহি আছে তো সেইখিনি কথা আমি আলোচনা কৰিম তো গৰম প্ৰতি বছৰে বাঢ়ি যাই আছে তো যোৱা বছৰ একদম ৰেকৰ্ড ব্ৰেকিং গৰম আছিলে জুন আৰু আগষ্ট মাহত 2024ত সবতছে হটেষ্ট সামাৰ আছিলে আৰু 24 চনৰ আগত কিন্তু 2023 চনৰ গৰমটো কিন্তু সবতছে হটেষ্ট সামাৰ আছিলে মানে কি হৈছে প্ৰতি বছৰে গৰমটো বাঢ়ি গৈ আছে আৰু 2025 চনৰ কথাও যদি মই কওঁ তেনেহলে তো ষ্টাৰ্টিংৰ পৰাই গৰম দিয়া আৰম্ভ কৰি দিছে এইকেইদিন কিমান গৰম দিছে তোমালোকে দেখিছাই আৰু জুলাই আৰু আগষ্ট মাহটো বাকি আছে ronuj pegu sir ইয়াত টুইট কৰি জনাইছে ইয়াত তোমালোকে চাব পৰা যে গৰমৰ কাৰণে কিন্তু প্ৰতিটো ডিস্ট্ৰিক্ট কমিশনাৰক এডজাস্ট কৰি ল'ব দিছে শিডিউলটো স্কুল আৰু কলেজেছ বিলাকৰ কাৰণে আৰু ইয়াত এটা কোনটো টাইমত স্কুল আৰু কলেজেছ বিলাক হ'ব সেইটো কিন্তু ডাইৰেক্ট কৈ দিয়া নাই আৰু সেইটো ডিস্ট্ৰিক্ট বিলাকে নিজে সিলেক্ট কৰিব লাগিব তো সেইটো মই তোমালোকক দেখাই আছো আগতে এই টুইটটো তোমালোকে এবাৰ চাই লোৱা তো এইটো দিছে আৰু ইয়াতে লগতে মেপ এখনো শ্বেয়াৰ কৰিছে যে এবাৰ ক'ত কিমান গৰম পৰিছে তো ইয়াতে তোমালোকে চাব পৰা যোৰহাট তোমালোকে চোৱা লোৱাৰ প্ৰাইমেৰী স্কুল তো কেতিয়াৰ পৰা স্কুল হ'ব তোমালোকৰ 7:30 পৰা 11:30 লৈ এইখিনি হৈছে লোৱাৰ প্ৰাইমেৰী স্কুলৰ ষ্টুডেন্ট সকলৰ বাবে নেক্সট আছে মিডল ইংলিছ স্কুল আৰু আপাৰ প্ৰাইমেৰী স্কুল তো সিহঁতক কি দিছে 7:30 পৰা 12 নুনলৈ দিছে আৰু শেষত আছে হাই সেকেন্ডাৰী আৰু হাই স্কুলৰ বাবে তো সিহঁতৰ কাৰণে কিমান দিছে 7:30 পৰা 12:30 PM লৈ তো সময়টো আগুৱাই দিছে তো এটা সোনকালে ক্লাसेছ বিলাক তোমালোকৰ আৰম্ভ হ'ব তো বহুতে নাজানা তো ইয়াত তোমালোকে চাব পাৰিবা আৰু এটো তোমালোকক ইউনিট টেষ্টত এফেক্ট কৰিব নেকি তো বহুত জায়গা কি কৰিছে ৰুটিন যোনখন তোমালোকৰ ইউনিট টেষ্ট এক্সামৰ ৰুটিন দিছিলে তাত টাইমিংটো মেনশন কৰি দিছে তো সেইটো কাৰণে মেক্সিমাম চান্স আছে সেই পৰীক্ষাখিনি তাত দিয়া টাইমৰ মতে হ'ব কিন্তু কিছুমান ডিস্ট্ৰিক্টত টাইমিংটো দিয়া নাই তো যদি টাইমিংটো দিয়া নাই পিছত তোমালোকক জনাই দিব স্কুলৰ পৰা গম পাই যাবা তোমালোকে আৰু যিবিলাক জায়গা তোমালোকক স্কুলে এক্সাম পাতিব ইউনিট টেষ্ট এক্সাম তাতটো স্কুলে ডিসাইড কৰিব কথাখিনি আৰু সিলেবাসো স্কুলৰ মতে হ'ব তো আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা তোমালোকে চাই আছা কমেন্ট কৰি জনাবা লগতে তোমালোকৰ টাইমটো চেঞ্জ হৈছে নেকি যদি হৈছে কিমান চেঞ্জ কৰিছে কমেন্ট কৰিবা তাৰ উপৰি আমাৰ WhatsApp চেনেলত জয়েন কৰিবা মই লিংকটো পিন কমেন্টত দি দিম যিসকলে মেট্ৰিক পৰীক্ষা দিবা সিহঁতক জয়েন কৰিবা আৰু মোষ্ট ইম্পৰ্টেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা